এই যেটো আসাম ডিৰেক্ট ৰিকুৱাৰমেণ্ট 2.0 আছে ইয়াৰ আপোনালোকৰ টোটাল 4টা বিভাগ আছিল হেতু হল আপোনালোকৰ ক্লাছ 10 পাছৰ গ্ৰেড 4 ভ্যাকেন্সি ক্লাছ 8 পাছৰ গ্ৰেড 4 ভ্যাকেন্সি আৰু আপোনালোকৰ ক্লাছ 10 পাস উইথ আইটিআইৰ এক্সট্ৰা গ্ৰেড 4 ৰ ভ্যাকেন্সি আছিল এই গোটেইখিনিৰ কোনটো ক্যাটাগৰীত আপোনালোকৰ কিমান কাট অফ গৈছে এসসিত কিমান গৈছে ওবিসিত কিমান গৈছে এসটি প্লেন ক্যাটাগৰীত কিমান গৈছে এসটি হিলস ক্যাটাগৰীত কিমান গৈছে অল লিষ্ট আপোনালোকে আজিৰ এই ভিডিওটোত স্পষ্টভাৱে চাবলৈ পাৰিব প্ৰথমে আপোনালোকে চাওক এই যেটো আপোনালোকৰ গ্ৰেড 4 ক্লাছ 10 পাস কেৱল মাত্ৰ ক্লাছ 10 পাস যেটো ভ্যাকেন্সি আছিল ইয়াতে আপোনালোকৰ কোনটো ক্যাটাগৰীত কিমান কাট অফ গৈছে হেতু বস্তু আপোনালোকে চাই লওক অৰ্থাৎ প্ৰথমে এইটো যেটো জেনাৰেল ক্যাটাগৰী আছে এই জেনাৰেল ক্যাটাগৰীৰ মেল সকলৰ 91.50 কাট অফ গৈছে ওমেন সকলৰ 85 কাট অফ গৈছে 135 নম্বৰৰ ভিতৰত এসসি ক্যাটাগৰী যেটো আছে এসসি ক্যাটাগৰীত মেল সকলৰ 88.25 কাট অফ গৈছে ওমেন সকলৰ 84.25 কাট অফ গৈছে এসটি প্লেন যেটো ক্যাটাগৰী আছে তেওঁলোকৰ মেল সকলৰ 87.5 কাট অফ গৈছে ওমেন সকলৰ 82.25 কাট অফ গৈছে এসটি হিলস যেটো ক্যাটাগৰী আছে তেওঁলোকৰ মেল সকলৰ 74.75 কাট অফ গৈছে ওমেন সকলৰ 71.5 কাট অফ গৈছে তাৰ পিছত যেটো ওবিসি ক্যাটাগৰী আছে এই ওবিসি ক্যাটাগৰীৰ মেল সকলৰ 90 কাট অফ গৈছে ওমেন সকলৰ 83.75 কাট অফ গৈছে ওবিসি যেটো টি ট্ৰাইব আছে আদিবাসী সকলৰ তেওঁলোকৰ মেল সকলৰ কাট অফ গৈছে 86.25 আৰু ফিমেল সকলৰ কাট অফ গৈছে 62 এক্স সাৰ্ভিসমেনৰ আপোনালোকৰ মেল সকলৰ কাট অফ গৈছে 63.75 ফিজিক্যাল হ্যান্ডিক্যাপ যেটো আছে তেওঁলোকৰ এ ক্যাটাগৰীৰ 62.75 গৈছে বি ক্যাটাগৰীৰ 41.5 গৈছে তাৰ পিছত সি ক্যাটাগৰীৰ 69.25 গৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এইটো যেটো একেবাৰে লাষ্টত ইয়াতে চাবলৈ পাৰিছে গ্ৰেড 4 ৰ যেটো যাৰ শিক্ষাগত অৰ্হতা আছিল আপোনালোকৰ ক্লাছ 8 পাস তাতে জেনাৰেল ক্যাটাগৰীৰ মেল সকলৰ 99.75 কাট অফ গৈছে ফিমেল সকলৰ 89 কাট অফ গৈছে তাৰ পিছত এসসি যেটো ক্যাটাগৰী আছে এই এসসি ক্যাটাগৰীৰ মেল সকলৰ আপোনালোকৰ 93.5 কাট অফ গৈছে ওমেন সকলৰ 86.25 কাট অফ গৈছে এসটি প্লেন যেটো ক্যাটাগৰী আছে ইয়ালোকৰ 93.75 কাট অফ গৈছে ফিমেল সকলৰ 84.75 কাট অফ গৈছে এসটি হিলস যেটো ক্যাটাগৰী আছে এই এসটি হিলস ক্যাটাগৰীৰ আপোনালোকৰ মেল সকলৰ 71.25 গৈছে ওমেন সকলৰ 61.5 কাট অফ গৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে তাৰ পিছত তলফালে স্ক্ৰল কৰিলে এইটো যেটো ওবিসি এমওবিসি যেটো ক্যাটাগৰী আছে ইয়াতে আপোনালোকৰ মেল সকলৰ 86.25 কাট অফ গৈছে ওমেন সকলৰ 80.25 কাট অফ গৈছে এক্স সাৰ্ভিসমেনৰ ইয়াতে চাবলৈ পাৰিছে 50.5 কাট অফ গৈছে ফিজিক্যাল হ্যান্ডিক্যাপ এ ক্যাটাগৰীত 69.75 কাট অফ গৈছে বি ক্যাটাগৰীত আপোনালোকৰ কেৱল মাত্ৰ 48.75 কাট অফ গৈছে ফিজিক্যাল হ্যান্ডিক্যাপ সি ক্যাটাগৰীত 79 কাট অফ গৈছে ফিজিক্যাল হ্যান্ডিক্যাপ ডি ক্যাটাগৰীত 26.75 কাট অফ গৈছে আৰু ই ক্যাটাগৰীত 47 কাট অফ গৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এতিয়া কথাটো হল কি যে গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক পাস আৰু এটা আছিল উইথ আইটিআই কেইবাটাও বিভাগ আছিল ওপৰত আপোনালোকে চালে গম পাই যাব এটা হল ওয়্যাৰম্যান ইলেক্ট্ৰিচিয়ান ফিটাৰ ওয়েল্ডাৰ এনেকুৱা সিস্টেম আপোনালোকৰ উইথ আইটিআই যে লাগিছিল এই কেইটা বিভাগত তেওঁলোকে ভ্যাকেন্সিটো মুকলি কৰিছিল ইয়াতে কিমান কাট অফ গৈছে এনেদৰে লিষ্ট ওয়াইজ তলফালে স্ক্ৰল কৰিলে চাব পাৰিব